Hey guys, namaskar and welcome back to my YouTube channel. So মই আজি আকৌ আহি গলো আপোনালোকৰ ওচৰলৈ আন এটা নতুন ভিডিও লৈ। সো আজিৰ ভিডিওটোত মই আপোনালোকক দেখাবলৈ গৈ আছো মিঠাই বনোৱা। কাৰণ মোৰ মিঠাই খাবলৈ বহুত মন গৈছে আৰু ঘৰৰ ওচৰলৈ মিঠাই খাবলৈ মন গৈছে আৰু মই ভাবিলো মই বজাৰৰ পৰা কিনি নানো মিঠাই বৰ্তমান কোভিড সেইকাৰণে মিঠাই কিনি আনি নাখাও সেইকাৰণে মই ভাবিলো মই ঘৰতে বনাই দিও মিঠাই ঘৰৰ মিঠাই বনাই খাও। সো সেইকাৰণে মই বজাৰৰ পৰা এটা বস্তু কিনি আনিলো। এইটো গোলাপ জামুনৰ পেকেট এটা কিনি আনিলো। এইটো দি মই আজি মিঠাই বনাম। সো আপোনালোকক মিঠাই বনাওতে দেখাই আছো মই কেনেকৈ কি ধৰণেৰে মিঠাইটো বনাও। সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। আৰু এটা কথা কৈ দিও, সো আপোনালোকে ভাবিব পাৰে যে মই এই চেনেলটো কিয় এইবিলাক ভিডিও দি আছো। সো আপোনালোকে মই মানে এই চেনেলটো খোলাৰ টাইমত একো উদ্দেশ্য কৰি কোৱা নাই যে মই এই চেনেলটোত কেৱল ভ্লগিং দিম। সো মই তাতে মোৰ চেনেলটোত এবাউটত লিখি দিছো যে মই মোৰ এই চেনেলটোত আপোনালোকে সকলো ধৰণৰ ভিডিও পাব, কেৱল বেয়া ভিডিও নাপায়, সকলো ধৰণৰ ভাল ভিডিও পাব। আৰু ময়ো চেষ্টা কৰিম সকলো ধৰণৰ ভাল ভাল ভিডিও বনাবলৈ আৰু আশা কৰিছো আপোনালোকে মোৰ ভিডিওবোৰ চাই ভাল পাব, মোক মৰম দিব, আশীৰ্বাদ দিব আৰু মোক আগুৱাই লৈ যাব। সো সকলোবোৰ ভিডিও চাব। আৰু বৰ্তমান কোভিড সেইকাৰণে মই কতো বাহিৰত গৈ ভিডিও বনাব নোৱাৰো। ঘৰতে যি ভিডিও বনাও আপোনালোকৰ ওচৰলৈ লৈ আহো। মই খোৱা ভিডিও হওক বা ব্লগিঙে হওক বা যিয়ে হওক আপোনালোকৰ ওচৰলৈ লৈ আহো। সো আপোনালোকে মোক মৰম দি যাব, আগুৱাই লৈ যাব। সো আজিৰ মিঠাই বনোৱা ভিডিওটো চাও আহক। তাইক চাহ বনাই আছে খাবলৈ, মই ভিডিঅ' বনাই আছো চুপকে। সো গাইজ বলক এতিয়া আমি এই গোলাপ জামুনৰ পেকেটটোৰ আনবক্সিং কৰো। সো আনবক্সিং হয় আৰু কমপ্লিট হোৱা নাই এতিয়া, ভিডিওটো চাই যাওক শেষলৈ। এইটোৱে হৈছে গোলাপ জামুনৰ পেকেটৰ ভিতৰত থকা মেইন বস্তুটো আৰু ইয়াতে কোনো পুষ্টি পত্ৰ নাথাকে। पानी और udah kami ada gulab jamun ini kan juga ada dulu gini nah gulab jamun. So guys, আপোনালোকে আহিব গোলাপ জামুন খাবলৈ, সকলোৰে কাৰণে মই বনাই দিম, আহিবই দিম। আৰু ইয়াতে মই চাহ খাইছিলো, এতিয়া চাহ নাহিহে। এতিয়া মই মাখি আছো, মাখা কমপ্লিটে হ'ল। সো গাইজ মোৰ এটা ভুল হৈ গ'ল, মই এইটো মাখাৰ আগতে মোৰ হাতত ঘিউ সানি ল'ব লাগিছিল। সেইকাৰণে সানি লোৱা নাই, সেইকাৰণে হাতত আঠা আঠা লাগিছে। এতিয়া মই ঘিউটো সানিবলৈ আছো, ঘিউটো টান হৈ আছে। এতিয়া ঘিউটো গলাই কিনে হাতত মই সানি ল'ম, তাৰপিছত এইটো মাখিম, তাৰপিছত আমাৰ মিঠাই হৈ যাব, তাৰপিছত মিঠাই খাব। মাখি লোৱাৰ পিছত মই অলপ ওপৰতে ঘিউ সানি দিছো। এতিয়া মই মিঠাইৰ বলকেইটা বনাই আছো। এইটো এটা কমপ্লিটে হ'ল মোৰ। মই গোটেইকেইটা বনাও, তেতিয়ালৈকে আপোনালোকে অলপ টিভি চাই লওক। A few minutes later. So guys, চাওক মোৰ মিঠাইৰ বলকেইটা বনোৱা হৈ গ'ল। এতিয়া চাওক মই কি কৰো এইকেইটাক। সো গাইজ ইয়াতে মই চিনি চিৰা জাল হ'বলৈ দিছো, হৈছে আৰু অলপ মই আঠা আঠা হ'বলৈ দিছো। আৰু ইফালে চাও আহক। এতিয়া মই কেৰাহীটো গৰম দিছো, তাৰপিছত ইয়াতে ৰিফাইন দি মিঠাইকেইটা ভাজি ল'ম। এতিয়া আমি তেলটো অলপ গৰম হ'বলৈ দিম, তাৰপিছত মিঠাইকেইটা ভাজিম। এনেকৈ এতিয়া আমি গোটেইকেইটা মিঠাই ভাজি ল'ম, তাৰপিছত মই দেখাই আছোঁ।
15 minutes later. এতিয়া চাওক আমাৰ মিঠাইকেইটা ভজা কমপ্লিট হৈ গ'ল। এইটো মোৰ লাষ্ট মিঠাই আছিল ভজা। এতিয়া গোটেইকেইটা মিঠাই মই প্লেটত সজাই লৈছোঁ। তাৰপিছত মই চিনি চিৰাত দিম গোটেইকেইটা। গাইজ, এতিয়া মই চিনি চিৰাত মিঠাইকেইটা দিলোঁ মাত্ৰ। তাৰপিছত অলপ টাইম হওক, 1 ঘণ্টাৰ পিছত আপোনালোকক মিঠাইকেইটা মই দেখাই আছোঁ। 1 hour later. এইফালে চাওক, মই চিনি চিৰাৰ পৰা মিঠাইকেইটা তুলাই কিনে ইয়াতে প্লেটত সজাই থৈছোঁ। ইয়াতে মোৰ টোটেল মিঠাই 21টা হৈছে। আপোনালোকে গণি চাব পাৰে এবাৰ। মিঠাইকেইটা বহুত ধুনীয়া হৈছে, ক'তো একো ফাটি যোৱা নাই। যেনেকৈ মই চিনি চিৰাত ডুবাইত থৈছিলোঁ তেনেকৈ আছে। অলপমান ডাঙৰ হৈছে, সেইটো চিনিটো ভিতৰত সোমাই যায় ন, সেইকাৰণে অলপ ডাঙৰ হৈ যায় মিঠাইটো। মই আপোনালোকক এটা মিঠাই লৈ কেনে কাটি দেখাই আছোঁ। এবাৰ খালে গ'লে ইমান ধুনীয়া হৈছে, একদম বজাৰৰ নিচিনা টেষ্ট হৈছে। আপোনালোকে এবাৰ ঘৰত বনাই খাবচোন, তেতিয়াহে গম পাব টেষ্টটো। বহুত স্বাদিষ্ট হৈছে খাবলৈ। গাইজ, আপোনালোকে চালে তেতিয়া এই প্লেটখন একদম ভৰ্তি আছিল। তাৰপিছত ঘৰত চবকে মই খাব দিলোঁ এটা এটা কৰি। চব ইমান স্বাদিষ্ট হৈছে, চবে এটা খাই আৰু এটা লৈছে, দুটা মাৰি আছে পূৰা। পুৱা উঠি চাম যে প্লেটত এটাও নাই, মাত্ৰ 2টা থাকিব। ময়ো খালোঁ, বহুত স্বাদিষ্ট হৈছে। আপোনালোকেও ঘৰত বনাই ট্ৰাই কৰি চাব। গাইজ, আপোনালোকে চালে মই আজি মিঠাই বনালোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো, ৰেচিপিটোও শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকৰ যদি মন যায় তেতিয়াহ'লে তেনেকৈ মিঠাই বনাই খাব পাৰিব। আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ সেইখিনিয়ে। বাই।